হয় গাইছ, ল'ৰালিৰ কালটো কিমান এটা ভাল লগা দিন আছিল নহয়নে বাৰু? কিয়নো না কাম কৰিব লগা হৈছিল, না কিবা কষ্ট কৰিব লগা হৈছিল। তেতিয়া আমাৰ অকল খেলা ধূলাটোৱে বেছিভাগ আছিল। বা পুৱা স্কুললৈ ওলাই যাওঁ, দুপৰীয়া আহি বেগটো ঘৰত দলিয়াই পেলাই দি ভাতকেইটা খাই আকৌ পথাৰলৈ খেলিবলৈ যাওঁ। তেতিয়া আমি বা সকলো ল'ৰাসকলৰ কাৰণে কৈছোঁ মই এইটো কথা, যে তেতিয়াই সকলো ল'ৰাবিলাকে ভাবিছিল যে মা দেউতাই খুৱাইছে এতিয়া বিন্দাছ জীৱন। যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়াহে গম পাইছোঁ যে 2-1 পইচা লাৰিব পৰা হ'লোঁ বা ইনকাম কৰিব শিকিলোঁ, যে 10 টকাটোৰ মূল্য কিমান। কিন্তু সেই সময়ত আমি ভবা নাছিলোঁ, কিয়নো সেই সময়ত আমি মা দেউতাৰ ওপৰত বহুতো খালোঁ বা বহুতো কাপোৰ কানি কিনি দিছিল। কিন্তু এতিয়া আমি নিজে ল'ব লগা হৈছে, কিয়নো আমি ল'ৰা, আৰু ল'ৰাসকলৰ জীৱন এনেকুৱাই দিয়ক। হয় গাইছ, ল'ৰালিৰ কালটো কিমান এটা ভাল লগা দিন আছিল নহয়নে বাৰু? কিয়নো না কাম কৰিব লগা হৈছিল, না কিবা কষ্ট কৰিব লগা হৈছিল। তেতিয়া আমাৰ অকল খেলা ধূলাটোৱে বেছিভাগ আছিল। বা পুৱা স্কুললৈ ওলাই যাওঁ, দুপৰীয়া আহি বেগটো ঘৰত দলিয়াই পেলাই দি ভাতকেইটা খাই আকৌ পথাৰলৈ খেলিবলৈ যাওঁ। তেতিয়া আমি বা সকলো ল'ৰাসকলৰ কাৰণে কৈছোঁ মই এইটো কথা, যে তেতিয়াই সকলো ল'ৰাবিলাকে ভাবিছিল যে মা দেউতাই খুৱাইছে এতিয়া বিন্দাছ জীৱন। যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়াহে গম পাইছোঁ যে 2-1 পইচা লাৰিব পৰা হ'লোঁ বা ইনকাম কৰিব শিকিলোঁ, যে 10 টকাটোৰ মূল্য কিমান। কিন্তু সেই সময়ত আমি ভবা নাছিলোঁ, কিয়নো সেই সময়ত আমি মা দেউতাৰ ওপৰত বহুতো খালোঁ বা বহুতো কাপোৰ কানি কিনি দিছিল। কিন্তু এতিয়া আমি নিজে ল'ব লগা হৈছে, কিয়নো আমি ল'ৰা, আৰু ল'ৰাসকলৰ জীৱন এনেকুৱাই দিয়ক।